মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো দিছোঁ মাৰ ঘৰৰ পৰা, কাৰণ আমাৰ ইয়াত খেলা চলি আছে। আপোনালোককো দেখুৱাম কেনেকুৱা খেলা কি হৈছে। ক্ৰিকেট এতিয়া আপোনালোকক মোৰ লগতে খেলা চাবলৈ। আমার Wow! Beautiful! তাই কৈছে হাই গাইজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে খেলাৰ ট্ৰফি। এইটো হৈছে ফাৰ্ষ্ট আৰু এইটো ছেকেণ্ড। এইকেইটা খেলাৰ ট্ৰফি আৰু এইকেইটা হৈছে জাপি। ইয়াত লেখা আছে ডুবি যুৱ সমাজৰ উদ্যোগত দ্বিতীয় বাৰ্ষিক প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা 2000 আৰু এইটো হৈছিলে ফাৰ্ষ্ট, যেতিয়া ফাৰ্ষ্ট খেলাখন কৰা হৈছিলে, আৰু এয়া হৈছে ছেকেণ্ড। আৰু আগলৈ এনেকৈ খেলা পাতিব বুলি আশা থাকিল। হাই গাইস, আমি খেলা চাব যাম। Next day. আৰু আজি হৈছে খেলাৰ তৃতীয় দিন। গা পা ধুলোঁ বাৰু, শুকান দেৰি আৰু ছোৱালীজনীকে ভৰাই দিলোঁ। আৰু খেলা চলি আছে এতিয়ালৈকে, খেলাত যোৱাও হোৱা নাই। অলপ দেৰিকৈ যাম বাৰু, মানুহ চানুহ কোনো অহা নাই। সকলোৱে লাজো লাগে। দেখাই আছোঁ আপোনালোকক আজি কোন জিতে কোন হাৰে আপোনালোকে দেখাই আছোঁ। গ'লে বাৰু আপোনালোকে দেখিব। আমি এতিয়া খেলা চাব যাম। খেলাত লগ পাই আছোঁ। দিনটো আজিৰ পৰা খেলা নাই আৰু আজি ফাইনেল হ'ব। 4 দিন খেলা হ'ল, আজি ফাইনেল। নাজানো কোন জিতে কোন হাৰে, মানে কোন ফাইনেললৈ যায় নাই। চাব যোৱা নাই এতিয়াও খেলা। গা পা ধুই ল'লোঁ, যাম আৰু অলপ দেৰিকৈ। গ'লে আপোনালোকক দেখুৱাই। লগ বনোৱা হোৱা নাই, মানে খেলাৰ 3 দিন ভিডিঅ' কৰা হৈছে। 3 দিনৰ খালি মানে লগ লগাই কিনে ভিডিঅ'ত দি দিছোঁ, মানে এদিনকৈ দিয়া নাই আৰু, মানে দীঘল হ'লে আৰু দিছোঁ আৰু, মানে সদায় আপলোড কৰা নাই, একেদিনাই আপলোড কৰি দিম। চাব আপোনালোকে, চাই কেনে পালে। সেই গাইজ, আজি দ্বিতীয়টো দিন আমাৰ চতুৰ্থ দিন। আজি আমাৰ লাষ্ট ফাইনেল ডে। আজি আমাৰ খেলা আৰম্ভ হ'বলৈ লৈছে। এয়া প্ৰথমখন মেচ, আমাৰ ছেমি ফাইনেল আজি প্ৰথম দিছে। গতিকে এয়া আপোনালোকে চাওক। Ya, ada sosok owner Imran. Itu kata orang Sabai, Bati, Bintu. Galnya kalau ada matu biar gua dapat muncul. Ya, kalau ada ya sok. Itu berapa kalau kita ini saya. Langsung ada berapa? Price lagi ini. Ya. Ada smart boy. Ada Maladen. এয়া চাওক গাইজ, খেলা হৈ আছে আমাৰ ইয়াত আজি 4 দিন। আজি আমাৰ ইয়াত চলি আছে ছেমি ফাইনেল। এয়া আকবৰ আলী, আমাৰ গাঁৱৰ সম্পাদক। এয়া বল কৰিবলৈ লৈছে, চাওক। বঢ়িয়া ধুনীয়া বল কৰিছে দে, ধুনীয়া বল কৰিছে। এতিয়া মই মোবাইলটো মোৰ ৱাইফৰ হাতত দি থৈ আহিছোঁ এতিয়া, কাৰণ মোৰ খেলত বহুতখিনি দায়িত্ব আছে। গতিকে অলপ দেৰিকৈ আমি ফাইনেলখন আপোনালোকক দেখুৱাই আছোঁ।
এয়া আপোনালোকে খেলা চাই আছে ৰকষ্টাৰ 11 আৰু মাষ্টাৰ 11 এয়া ৰকষ্টাৰ 11 বেটিং কৰি আছে অলপ সময় ভিতৰত খেলা ফাইনেল হ'বই আমি খেলা চাব আহিছোঁ খেলা টিম পাৰ্টি হৈছে ইয়াতে ফাইনেললৈ গৈছে দীঘেলী আৰু টিম 11 এইবাৰ ফাইনেল মেটচখন হ'ব লৈছে মাষ্টাৰ 11 আৰু RTA দীঘেলী টিমৰ মাজত ফাইনেলখন অনুষ্ঠিত হ'ব 5 এবাৰ ফাইনেল খেলখন আৰম্ভ হ'ব লৈছে এয়া চাওক প্ৰথম বলিং কৰিব লৈছে এয়া চাওক মানুহ চাওক কিমান মানুহ খেল চলি আছে RTA দীঘেলী আৰু মাষ্টাৰ 11 গোটেইখিনি চব কমিটি মানুহ মাইকমেন সকলো আছে এয়া চাওক ফাইনেল খেল চলি আছে চাওক বেটসমেন মিছ হৈ গ'ল বঢ়িয়া ইনালে পুৰা ষ্টাইল দি আহিছে ছাৰ ডাঙালে আৰু আজিৰ খেলখনত উইনাৰ হয় অৱশেষত দীঘেলী টিম যে কোনোবাই জিকিলে কোনোবাই হাৰিলে এইটো ডাঙৰ কথা নহয় আমি ইয়াৰ পৰা এটা এনেকুৱা বাৰ্তা Munod na, lilipan siya, pera pasti kan. Apa pun apa dia? Tayo gan.
4 দিনৰ কাৰ্যসূচী আজি ইমানতেই শেষ হ'ল আৰু দি খেলি উইনাৰ হ'বলৈ সক্ষম হৈছে। খেলা খতম ট্ৰফি আচলতে আমি যদি আমাৰ ট্ৰফিখনত লিখি দিয়া নাই এই ট্ৰফিটো আমাৰ শুভাকাংক্ষী বৰ্তাদৰণে তেখেতৰ প্ৰয়াত স্বামী নাজিম আলী আহমেদক জিতুল আৰু এটি ফুলাম জাপিৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ দ্বিতীয় ট্ৰফি আগবঢ়োৱা আমি ঋষিতা ইয়াসমিনক মঞ্চত বিচাৰিছোঁ। ঋষিতা ইয়াসমিন